কি করছে হ'ব দুগুণে আমি কামত যাব নাকি যাম ৰ বহচোন কামত এইকেইদিন কিয় জানাই নক'ব দিয়ক আমাৰে আৰু লাৰবা নৰা হৈছে এইকেইদিন ফুৰালে কালি থবা নলি তই আব্ৰা হৈয়ে থাকলি এইটা কামটো কওকচোন বছ কালি এটা আমাৰ শুভ কাম আছে কেনেহেন বা কালি তই অলপ ফিটিঙত ধৰিবি বাকীখিনি কালি কম এনেতো তই গোটেই জানা হৈছাই হৈছোঁ বছ বাকীখিনি কালি কম আপুনি বহচোন অলপ কৰোঁ দিয়ক নালগে 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 কিয় বছ না নাখাওঁ দে আমাৰ খাব মন নাই এই নহয় দিয়ক কৰোঁ দিয়ক অলপ যা যা কথা মান কথাতে শুনি আৰু বছ চাহটো লওক আজি বিচাই খাব লাগিব দিয়ক বছ আমাৰে আৰু লাৰবা নৰা হৈছে নালিও লাভ হয় এতিয়া বছ কালি কি কৰিব লাগিব কালি আমাৰ এটা শুভ কাম আছে বছ তই এতিয়া নতুন লং পেণ্ট চংপেণ্ট চাৰ্ট তাত পিন্ধি ওলবি এই নতুন লং পেণ্ট মানে বছ মোৰ সেনে নাই আৰু এটা পিন্ধি গ'লে হ'ব না বছ কালি কম তোক কাম এতিয়া কালি কি পিন্ধি যাম বছ কালি নতুন লং পেণ্ট চলা পিন্ধি ওলবি তাৰপৰা সেইখিনি কালি কৰি মোৰতো বছ লং পেণ্ট চলা নাইয়ে কালি ইয়াত ভাড়াকলৈকে আনিব লাগিব বছ জিনকে আনা আনবি কালি মুঠতে যাব লাগিব দে ওলবি বছ আৰু এটা পিন্ধি যাম বছ নহয় নহয় লং পেণ্ট চাৰ্ট পিন্ধিব লাগিব জলদি মানে খুলি যাব পাৰে তেতিয়া জলদি খুলি যাব পাৰি লং পেণ্ট চাৰ্ট পিন্ধবি হ'ব দিয়ক আৰু কাষৰ কেইটাৰ পৰা আনিব লাগিব চুপচুৰ কৰি হ'লেও ৰাতি ওলব লাগিব আৰু হিন্দী কোনবা জিনকে যা যাবি কথা নাই মুঠতে যাবি তই হ'ব দিয়ক আচ্ছা বহি থাকিলে ভাত খাব নোৱাৰো না মই ইয়াৰ লাৰবা নৰা হৈছে আমাৰে যাব বাৰু কালি মই যাম দিয়ক হ'ব চাইছি তুমি খুব বেয়া লগা হৈছোঁ না বঢ়িয়া হৈছে খুব বেয়া লগা হৈছোঁ না বছ মজা লগা হৈছে নহ'ব দিয়ক বছ কালি খুন্দি কোনবা গৈছিলোঁ মই বল বল ফলমি বলক বছ গাড়ীখন আমি চুৰ কৰিম মই ফোন বা বছ এইখন গাড়ী চলাব বা মই মোক এইখনে লাগব কি হ'ল বছ কি ভাবি আছা মানে বছ মইতো গাড়ীখন চলাব নাজানো মই জানো চলাবা আপুনি জানে নেকি মই জানো চলাবা গাড়ীখন চলাব লাগে তো চাবি লাগব বেছি আছো নাখাব পাৰে নাই বছ আৰু তাই কি কৰি আছে চাই আহো ৰ চাই পেট দি আহো চাই পেট নহ'লেতো আমি খুলি খুলি নিব লাগিব গাড়ীখন কি কৰা যাব কৰিব লাগিব চাবি আছে মোৰ লগত আৰু চাবি আছে নেকি হ'ব চাবিও আছে মই জানো চলাবা দেচোন বাৰু অলপ মইতো গাড়ীখন চলাব নাজানো এই আপোনাক কিয় কওঁ এতিয়া কি হ'ল বছ চাওঁ কিয় চাৰ্টটো উঠা নাই ৰ'ব কি খুচিব লাগিব তাৰ উঠা কিবা যন্ত্ৰ আছে নেকি চাবা লাগে চাৰ্টটো উঠা নাই এইবিলাক কি বছ এতিয়া মই লিডাৰশ্বিপে মোৰ 50% আৰু তোৰ 20% ড্ৰাইভাৰকো কিবা এটা দিব লাগিব চাবি দিছোঁ ইচ্ছা কষ্ট কৰি বছ 20% মানে কি 20 মানে 20 20 টাকাত মই গাড়ী চুৰ নকৰোঁ বছ মই যাওঁৱে মনে মনে থাকে আব্ৰা ইতা 20 টাকাত মই গাড়ী চুৰ অ' বছ ৰ'বচোন ৰ'ব মানে আমিতো গাড়ীখন চলাব নাজানো বছ আমি ড্ৰাইভাৰ এটা আনিছোঁ ইয়াক আপুনি 10% দিলে নহ'ব বছ কিমান কিবা এটা অলপ বেছিকৈ দিব লাগিব নেকি বছ বয়াকে মাছি কি কৰা হালকা কৰবি চোৰ বিদ্যা নেকি নহ'লে চাইকেল চুৰ কৰিব আহিছে মোৰ নামাৰিব কলমি মোৰ নাজানো যা হাই ফ্ৰেণ্ডছ আমি এটি নতুনকৈ ইউটিউব চেনেল খুলিছোঁ ইউটিউব চেনেলটোৰ নাম হৈছে এছামিজ পৰাগ কলিতা যদি আমাৰ ভিডিঅ' মোৰ ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব
আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে তেতিয়াহ'লে ছাবস্ক্ৰাইব আৰু কাষত থকা বেল আইকন বটনটো দবাই দিব ছাবস্ক্ৰাইব কৰিব দে বাই বাই